নমস্কাৰ বন্ধু বান্ধৱীসকল সংগীতা ৱৰ্ল্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আজি বনাব গৈ আছোঁ এটা নতুন আৰু এটা ব্লগ যিহেতুকে দুদিন সময় পাইছোঁ ভাবিছোঁ সেইকাৰণে কণ্টিনিউ ব্লগকেইটা কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক মোৰ গোটেই দিনটো দেখুৱাব চেষ্টা কৰোঁ ৰাতিপুৱা উঠিলোঁ এতিয়া আৰু উঠি একাপ চাহ খাই ল'লোঁ খাই এতিয়া আৰম্ভ কৰিছোঁ এতিয়া বনাব গৈ আছোঁ মই ফ্ৰাইড ৰাইচ আৰু মই বনোৱা ফ্ৰাইড ৰাইচটো হৈছে এইটো এয়া কিছুমান মই চব্জি কাটি লৈছোঁ এনেকৈ কাটি এনেকৈ ভাজি আছোঁ অকণমান ফ্ৰাই কৰি ল'ম এনেকৈ ফুলকবি মটৰ বিনছ এনেকৈ অকণমান ফ্ৰাই কৰি ল'ম লৈ পেলাই মই ইয়াতে ল'লোঁ মানে ফ্ৰাই হৈ গ'ল এতিয়া মই ইয়াতে ভাতটো দি দিছোঁ ভাত মানে আচলতে কি হয় মই ঠাণ্ডা ভাত খাই ভাল নাপাওঁ আৰু যেতিয়া ৰাতিৰ ভাত থাকি যায় তেতিয়া সেই ভাতটো মই ৱেষ্ট কৰিব লগাতকৈ মই ভাবোঁ এনেকৈ অকণমান ভেজিটেবলছ দি ধুনীয়াকৈ ফ্ৰাই কৰি দিওঁ অকণমান যাতে ল'ৰা ছোৱালীও খাই ভাল পায় লগতে ময়ো খাই ভাল পাওঁ এয়া এনেইতো খাবলৈ ভালেই লাগে আজি বা কেনেকুৱা হয় নাজানো বাৰু আৰু এয়া আমাৰ ৰেডিমেড ফ্ৰাইড ৰাইচ ৰেডি হৈ গ'ল ৰেডিমেড নহয় মানে আৰু যোগাৰো ফ্ৰাইড ৰাইচ হাই হাই কি খাইছা তুমি এয়া কৈ দিয়া কি খাইছা ফ্ৰাইড ৰাইচ কেনেকুৱা লাগিছে খাই মটৰ আৰু কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিছে কৈ দিয়াচোন মজা খাই দিয়া তুমি যাবানে স্কুল যাবানে স্কুল নাযাওঁ স্কুলত পঢ়িম স্কুলত নগ'লে কোনে পঢ়ে কেনেকুৱা হৈছে খাব মজা হৈছে না টেষ্টি হৈছে তুমি খাই দিয়াচোন খোৱা মা আৰু মই একেলগে খাই আছোঁ কৈ দিয়াচোন মা আৰু মই একেলগে খাই আছোঁ মাৰ লগত খাই আছোঁ বা ক'ত গ'ল অঁ নকওঁ সময়খিনি গৈ আছে তাইও আহি পালে এতিয়া আমি আমাৰ কাষৰ খুৰীহঁতৰ ঘৰত আজি নাম আছে তো তাতে যাব ওলাইছোঁ তাই অহালৈকে ৰখি আছিলোঁ গা পা ধুই ৰেডি হৈ কাপোৰ কানি পিন্ধা নাই বাৰু গা পা ধুইহে আহিছোঁ খালি গতিকে আমি এতিয়া যাব ওলাইছোঁ আৰু ভাবিলোঁ যেতিয়া যাওঁতে আপোনালোককো অকণমান ঐ বদমাছ ছোৱালী কি কৰিছা তুমি হা কি কৰিছা কি কৰি আছা আৰু পেলোৱা আৰু কি পেলাব আছে চব পেলোৱা বেয়া মোৰ দেহা শেষ হৈ গৈছে পোৱালিৰ লগত লাগতে মোৰ গা বেয়া হৈ গৈছে একেবাৰে ক'তো যাব মন নাযায় একো খাব মন নাযায় আৰু ৰেষ্ট লৈ থাকিব মন যায় খালি ইমান ডিষ্টাৰ্ব কৰে সৰু ছোৱালীজনীয়ে তাইকো বুজি নাপায় বুজি পোৱাটো হোৱাই নাই অকণমান বুজি পোৱা হৈছে কিন্তু অকণ বেছি আদৰি হৈ আছে তাই মানে আৰু ক'ব অকণমান মানে এয়া আহি পোৱাৰ লগে লগে তাই খেলা আৰম্ভ তাইক খেলাৰ কাৰণে এটা মানুহ লাগিব খালি অনবৰতে খেলি থাকিব ভাগৰ নালাগে তাই খেলি কি কৰিছা তুমি হা চা মুখখন চা এবাৰ মুখখন চা হাই চোৱাচোন তাতে টেমাটোত আছেনে আৰু মই নামত যোৱাৰ আগতে এনেকৈ ভাত কেইটামান বনাই থৈ যাব লাগিব এতিয়া কাৰণ মানুহজন আহিব যদিও মানে মানুহজনে তাৰমানে তাত নাযায় আৰু মোৰ ভাইটি সিটো কাৰো ঘৰতে একো নাখায় গতিকে ক'ৰবাত যোৱাৰ আগতে সিহঁতৰ কাৰণে খানা বনাবই লাগিব এতিয়া মানুহজন যাব আজি ঘৰত গতিকে ভাবিলোঁ ঘৰত সিহঁতৰ দুটাৰ কাৰণে ভাতকেইটা বনাই থৈ যাওঁ যিহেতুকে দেউতা মা মই আমি গোটেইকেইটা যামেই তো তেনেকৈ ভাত বনাই নৰ্মেল ভাত কেইটামান বনাই থৈ সিহঁতৰ কাৰণে যাব লাগিব আৰু এতিয়া সেয়া বনাই আছোঁ বনাই মেলি যাব লাগিব
বা ভাল পাইছে ৰবা কি হ'ল কি দেখিলা তুমি কি দেখিলা কোৱাচোন ক'ত দেখিলা দেখিছা দেখিছা হা হাই কৈছা হাই কৈছা বাবা আপোনালোকক এটা বস্তু দেখাম বুলি ভাবিছোঁ সৰু ছোৱালীজনী তাই মানে 2 বছৰ হৈছে কিন্তু 2 বছৰ পাৰ হ'ল কিন্তু তাই ইমানে বদমাছ তাইৰ বদমাছখিনি মই অকণ মনে মনে আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ক'ত গ'লা সৰু সৰু ক'ত লুকাই আছে চাব হা সৰু ক'ত গৈছা তুমি ক'ত মই দেখাই নাই ক'ত সোমাই আছে আমাৰ বেবী বাবা ক'ত সোমাইছা তুমি কিয় সোমাইছা তাতে হা হেল্ল' তুমি তাতে কিয় পোকে খাবা ওলাই আহা ওলাই আহা প্লিজ ওলাই আহা পোকে খাই দিব পোকে খাই দিব আমি যাব ৰেডি হ'লোঁ বহুত দেৰিয়ে হৈ গ'ল নাম শেষে হ'ল সেইকাৰণে মেখেলা চাদৰ নিপিন্ধিলোঁ আৰু এনেকৈ কুৰ্তি পিন্ধিয়ে ওলালোঁ বঢ়িয়া বঢ়িয়া দিনা সোমোৱা আৰু আমাৰ বাইদেউৰ সদায় ভেজাল ক'ৰবাত যাব সময়ত হাই ব'লা গতিকে এতিয়া আমি গৈ আছোঁ নামৰটো আমি একো নাপালোঁৱে লাহে লাহে আমি গৈ আৰু খালি খাবহে বহিব লাগিব কিজানি এতিয়া আমি চব আজি ৰেড পিন্ধি আহিছোঁ মেচিং চব ৰেড মুনু আমি কি কালাৰ পিন্ধি আহিছোঁ সৰুমা আমি কি কাপোৰ পিন্ধি হোৱাইট ৰেড এণ্ড হোৱাইট কম্বিনেশ্যন গতিকে ব'লক আপোনালোককো পাৰিলে অকণমান দেখুৱাই গৈ থাকিম আৰু যিহেতুকে দেখুৱামেই গোটেই দিনটো দেখুৱাম বুলি ভাবিছোঁ গতিকে ব'লক আপোনালোকে চাই থাকক এয়া আছে আমাৰ খুৰী যাৰ ঘৰত আমি নাম চবকে চাইছে ভিডিঅ' আমি বহিলোঁ আৰু দেই এনেই দিয়ক অকণমান তাকে হাহাকাৰ কৰিব হৈ যাব এইজনী আমাৰ মুনু এইজনী আমাৰ মামী ফটো নহয় ভিডিঅ' আপুনি ভাইৰেল হ'ব আপুনি ভাইৰেল হৈ যাব এতিয়া হেল্ল' ফ্ৰেণ্ডছ আৰু এনেকৈ আজি মোৰ গোটেই দিনটো পাৰ কৰিলোঁ অকণমান ৰেষ্ট লওঁ বুলি ভাবি অকণমান শুই দিলোঁ যিহেতুকে মোৰ গাটো ইমান এটা ভাল নহয় গতিকে আজিৰ দিনটো মই আপোনালোকৰ এইখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু যদি ফাৰ্ষ্ট টাইম চাইছে তেতিয়া প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই বিদায় লোৱাৰ আগতে আমাৰ পোৱালিটোৱে কিবা কিবি অকণ কম বুলি কৈছে শুই উঠিছেতো অকণমান কিবা কিবি কম বুলি কৈছে গতিকে মই আপোনালোকক দেখুৱাই দিওঁ কি ক'ব দে চাওঁ কি কৰি আছা তুমি হা বল কি কৰিছা বলটোৱে কান্দিছে বলে কান্দে নেকি শুনো তুমি স্কুল যাবানে প্লিজ যাবানে স্কুলত নাযাওঁ স্কুলত পঢ়িম নগ'লে কেনেকৈ পঢ়িবা গ'লেহে পঢ়িব পাৰিবা আইতা ক'ত গ'ল কৈ দিয়াচোন তুমি দাদা ক'ত গ'ল কোৱা ক'ত গ'ল বাই বাই